কি নাম আছিলে তেখেতৰ? দেউতাৰ নামটো দিলীপ বসুমতাৰী। আৰু আপোনাৰ নামটো? মোৰ নাম কাঞ্চী শইকীয়াৰী। আপুনি তেখেতৰ ছোৱালী হয় যে কিমান মান বয়সৰ হ'ব? দেউতা দেউতা হ'ব 65 মান হ'ব। কিবা বেমাৰ আজাৰ আছিলে নেকি? বেমাৰটো একো নাই, কিবা একটা চিন্তাত মৰিলে না কি না আমিও নাজানো এইটো। ঘটনাটো কি হৈছে? নিশা হৈছে, ৰাতি ঘৰত আছিলে নাই? মানুহজন ঘৰত আছিলে নাই ৰাতি? সন্ধিয়া সময়ত আছিলে বোলে ঘৰতে। পিছত সন্ধিয়া কৈছে বোলে মাক মই ইয়াত একজন মানুহ মাতিছে ৰ গৈ আহিম অলপ লগৰীয়া তাতে। পিছত আৰু আহিছে বোলে। পিছত আৰু মাটো ভাত খাব ৰখি আছে বোলে, নাই অহা নাই। পিছত আকৌ ৰাতিপুৱা উঠি আহি পেলাই বিচাৰিছে বোলে, বিচাৰি পেলাই দেখা নাই, আকৌ ঘৰত গৈ বহি আছে বোলে। ৰাতিপুৱা গম পাইছে? ৰাতিপুৱা তেতিয়া মানুহবিলাক কৈছে। কাৰণটো এতিয়ালৈকে জানিব পৰা হোৱা নাই? জানা নাই এতিয়ালৈকে। এতিয়া মই কি ক'ম আৰু ইয়াৰ পৰা।